নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ঔটেঙাৰ চটপটা আচাৰ বনাবলৈ আৰু ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। তেনেহ'লে আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঔটেঙাৰ আচাৰ বনাবলৈ মই দুটা এনেকুৱা লৈছোঁ। ইয়াত ঠাণ্ডা দিনত খাবলৈ খুব ভাল লাগে আৰু এতিয়া ঔবিলাক পকিছে, গতিকে মই এনেকুৱা লৈছোঁ আৰু এনেকৈ কাটি লৈছোঁ। পেলাই দিব লাগিব। এয়া বীজখিনিৰে চুলি ধুবলৈ খুব ভাল। সকলোখিনি এনেকৈ মই কাটি লওঁ। সকলোখিনি এনেকৈ মই কাটি ল'লোঁ। এনেকৈ ধুই পখালি সেইখিনি এতিয়া মই সিজাই পেলাই লওঁ। তেতিয়া সোনকালে হ'ব আৰু নিমখ দিলে দেৰি লাগিব, গতিকে আজি মই সিজাই লওঁ। এয়া এইখিনি ধুই পখালি ল'লোঁ আৰু এটা কুকাৰত এতিয়া এইখিনি বইল কৰিবলৈ দিম। এয়া অকণমান পানী দিম, এয়া নিমখ দিম, এয়া ঢাকনি মাৰি দিছোঁ। এয়া ৩-৪টা হৈছে, এনেকৈ মাৰিবলৈ দিম। এয়া 4টা চিটি মাৰিছে, মই গেছটো অফ কৰি লৈছোঁ আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। গুচাই লৈছোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এইখিনি এতিয়া মই উলিয়াই লওঁ। এয়া এই পানীখিনিৰে মই চব্জি বনাম আৰু এইখিনি এতিয়া ৰ'দত শুকাব। এইখিনি মই এতিয়া ৰ'দত দিম আৰু গধূলি তেল মছলা সানি এয়া ওখিনি মই ৰ'দত দিছিলোঁ। এইখিনি শুকাই পেলাই এনেকৈ আনিছোঁ। ইয়াৰ লগতে কিন্তু মই আৰু 5টামান ইয়াত দি লৈছোঁ, সৰহকৈ লৈছোঁ। এতিয়া আহকচোন আমি মছলাখিনি ভাজি লওঁ। এয়া গেছত কেৰাহীটো তুলি দিছোঁ। এয়া এখন চামুচেৰে 2 চামুচ জিৰা লৈছোঁ। এয়া মেথি লৈছোঁ 1 চামুচ। এয়া 3 চামুচ ধনিয়া লৈছোঁ। এয়া চপ লৈছোঁ 2 চামুচ লৈছোঁ। এয়া আধা চামুচ অজৱাইন লৈছোঁ। এয়া ক'লা জিৰা লৈছোঁ 3/4 এভাগ। এয়া এইখিনি অকণমান ভাজা হৈ গ'ল। এতিয়া এয়া ক'লা সৰিয়হ 2 চামুচ লৈছোঁ আৰু এয়া বগা সৰিয়হ এয়া 2 চামুচ লৈছোঁ। এয়া কেইটামান শুকান জলকীয়া এইখিনিও দি লৈছোঁ, আগতে দিব লাগিছিল। এয়া বেহৰখিনি ফুটিবলৈ ধৰিছে, আমাৰ মছলাখিনি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি লৈছোঁ। এয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু আমি মিক্সি জাৰ এটা লৈ এইখিনি গ্ৰাইণ্ড কৰি লওঁ। এয়া মছলাখিনি এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া বেছিকৈ গুড়ি কৰিব নালাগে। এতিয়া মই তেলখিনি গৰম কৰি লওঁ। এয়া তেলখিনি লৈ লৈছোঁ। এয়া তেলখিনি গৰম হৈছে, মই গেছটো অফ কৰি লৈছোঁ। এয়া আধা চামুচ হিং দি লৈছোঁ। সেইখিনি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। এয়া মছলাখিনি আমি সানি লওঁ। এয়া 4 চামুচ আমচুৰ পাউডাৰ লৈছোঁ। এয়া 1 কাপ ভিনেগাৰ লৈছোঁ।
কাশ্মীৰী মিৰ্চ লৈছোঁ, এয়া 3 চামুচ লৈছোঁ, এয়া 2 চামুচ লাল মিৰ্চ দি লৈছোঁ, এয়া তেলখিনি দি লৈছোঁ, এয়া অলপ অলপকৈ তেলখিনি দি লওঁ যিমানখিনি লাগে। এয়া এইখিনি এতিয়া এনেকৈ অকণমান সময় ৰাখি দি ভালদৰে ঠাণ্ডা হ'বলৈ। তাৰপিছত আমি এটা প্লাষ্টিকৰ কণ্টেইনাৰত ভৰাই থওঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। ইয়াৰ কিন্তু মাজতে 2 চামুচ মই হালধি ভাজি পেলাই দি লৈছোঁ। এয়া এইটো কণ্টেইনাৰ লৈছোঁ আৰু এইটো ধুই পখালি ৰ'দত শুকুৱাই পেলাই ভালদৰে মুচি কাচি লৈছোঁ। এতিয়া আচাৰখিনি ভৰাই ল'ম। এয়া মাছ চটফটা ঔটেঙাৰ আচাৰ ৰেডি হৈ গ'ল চাৰ্ভ কৰিবলৈ। গতিকে আপোনালোকে এনেকৈ বনাই খাব আৰু আপোনালোকৰ অনুভৱ আমাৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতে। আজিলৈ আহিছোঁ, ধন্যবাদ থাকিল।